एसामिस भाषा और कार्बी भाषा पश्चिम शिकाम दे मैं क्वेश्चन सुधिम तुम्हारे उत्तर दिबा হ'ব ছাৰ হ'ব তই কুৱেশ্যন ধৰক আমি উত্তৰ দিম তেনেহলে স্যার সুধক আমি সাজু আছো আপুনি কুৱেশ্যন সুধক ৰেডি ৰবি তুমি ব্যঞ্জন বৰ্ণ আখৰ বিলাক ক'ব পাৰিবানে পাৰিম ছাৰ দন্তীয়া ক দন্তীয়া গ বলগীয়া জ দন্তীয়া ল বলগীয়া ব ইমানে পাৰিছো ছাৰ হ'ব বিশাল তুমি স্বৰবৰ্ণ আখৰ বিলাক ক'ব পাৰিবানে পাৰিম ছাৰ সৰে আ সৰে এ সৰে ঐ দীৰ্ঘ উ ৰি এ ঐ তাৰপৰা আৰু পাৰিম ছাৰ হ'ব হ'ব তুমি ভাব এতিয়া মই তোমালোকক কাপড়ে কুৱেশ্যন সুধিম দেই হ'বনে তোমালোকৰ বাংগী পাৰা যিকোনো ইউনিট ক'লেই হ'ল সেইটোৰ কাৰণে আমাক অসমীয়া ভাষাৰ পৰা কি ক'ব মোক বেনা প ছাৰ কি কৈছা তুমি বাপৰে টেলেণ্টেড আছে দেই ল'ৰাটো হ'ব এতিয়া মই তোমালোকক কাপড়ে কুৱেশ্যন সুধিম দেই কুইজৰ কুৱেশ্যন তোমালোকে এনচাৰ দিবা হ'ব ছাৰ জাতীয় চৰাই নাম ক'ব পাৰিবানে তোমালোকে ইউ তুমি বিশাল উঠা এনচাৰটো দিয়া মোক ব্ৰইলাৰ ছাৰ কি কৈছা তুমি বিশাল তুমি বহা এনচাৰটো কি কৈছা এতিয়া মই আৰু কুৱেশ্যন সুধিম শিৱা মই এতিয়া তোমাক কুইজৰ কুৱেশ্যন এটা সুধিম তুমি উত্তৰ দিবা অসম বা ভাৰত মানে স্বাধীনতা কিমান চনত স্বাধীনতা লাভ কৰিছিল 1947 15 আগষ্ট স্যার হইছে নে হৈছে বা গুড ল'ৰা দেই গুড ল'ৰা বিজয় মই তোমাৰ এতিয়া নেতা কুৱেশ্যন সুধিম দেই তুমি ক'ব পাৰিবানে পাৰিম 7 3 গুণ কিমান 28 মোৰ মৰমৰ ছাত্ৰসকল আজি ক্লাছটো কুৱেশ্যন সোধাৰ ইমানতে সমাপ্ত কৰিলোঁ মই বিজয়ক এতিয়া তেওঁলোকৰ নিজৰ গাঁৱৰ নাম সুধিম নিজৰ গাঁৱৰ নাম কোৱাচোন তুমি ছাৰ ৰংমিত্ৰ ৰংমিত্ৰ বিজয় কি হ'ল তুমি মনে মনে বিয়া কৰিব পাৰিব ছাৰ কিবা প্ৰব্লেম হৈছে নেকি ৰাতি টোপনি মাৰিবলৈ পাহৰি গ'ল ছাৰ সেইটো কাৰণে ছাৰ কি হ'ল টোপনি মাৰা যে মানুহ যে পাহৰে নেকি আকৌ তেনেকুৱা ষ্টেলত নে পাবজি খেলি আছা নেকি ৰাতি অনলাইনত ছাৰ নহয় ছাৰ ৰাতি মানে মোৰ মাথাৰ ভিতৰত হুলস্থুল হৈ থাকে ছাৰ হুলস্থুল হৈছে হয় ছাৰ আচৰিত কথা দেই এনেই কৰোণা সোমাই গ'ল নেকি মাথাৰ ভিতৰত নাই ছাৰ একো নহয় ছাৰ মানে কিজি কৰি থাকে ছাৰ মানে ভিতৰতো হ'ব দিয়া দে ৰবি তুমি ইমান চোকা যে মানে তুমি আজিও কিমান সময় মানে কি চাউলি কৰা ছাৰ মই মানে 4 বকুৰ পৰা আনা অলপ 12 বাজিলৈকে ছাৰ বহা তুমি বহা এইটো কাৰণে তুমি ইমান চোকা হৈ গ'ল না দেখিছা তোমালোকে ইয়াৰ লগত পৰা মানে শিকি ল'ব পাৰা আৰু ইয়াৰ টাইম টেবুলটো তোমালোকে মনত ৰাখি কিনি নেক্সট কোৱাচোন আকৌ স্যার রাতি 1 বজাৰ পৰা ঠ্যাং ভাগলতে দে স্যার বহা তুমি ৰাতি দিনটো পঢ়ো ছাৰ ৰবি তুমি আকৌ কাপড়ে কওকচোন আকৌ মানে চাকৰি কৰিবলৈ বিচাৰিছা নেকি তুমি হয় ছাৰ বিচাৰিছোঁ ছাৰ মানে চাকৰি ভাল পোৱা চাকৰিটো এইটো হোমগাৰ্ড কাম ছাৰ এইটো লং পেণ্টত থৈলে এইটো আৰু আজি চিগদাৰটো পাৰফৰ্ম কৰিম বুলি ভাবিছোঁ ছাৰ মোৰ মৰমৰ ছাত্ৰসকল আজিৰ ক্লাছটো ইমানটোৱে সমাপ্ত কৰিছোঁ তোমালোকে এতিয়া ক্লাছৰ পৰা ওলাই যাব পাৰা ঠিক ছাৰ বনাই দিম